যদি জীৱনত তুমি কৰা ভাইটি বাৰে বাৰে ভুল। ঐ হাৰামি পুষ্প বাবা, তই বোলে বাবা মানুহ, বাবা হৈ পেলাই এইবোৰ কিহৰ প্ৰেমলীলা কৰি আছ? মোৰ ভনী কেইজনীৰ লগত তই মানে ভণ্ড বাবা ন? পিতাইও, তুমি এয়া মোৰ ওপৰত কি মিছা অপবাদ দিব আহিছা? এই সুন্দৰী কেইগৰাকীয়ে তেওঁলোকৰ জীৱনৰ সমস্যাৰ সমাধান বিচাৰি মোৰ ওচৰলৈ আহিছে, আৰু ইমান তুমি উগ্ৰ হ'ব নালাগে নহয়। উগ্ৰ হোৱাটো ইমান ভাল কথা নহয় পিতাই। সুন্দৰীহঁত, তোমালোকে কৈ দিয়া, তোমালোকে মোৰ ওচৰলৈ কিয় আহিছা? বাবা, কৈছো দাদা। আচলতে আমাৰ কেইদিনমান ধৰি আমাৰ কিছু সমস্যা চলি আছে। আমি যেতিয়া ভাত খাওঁ, আমাৰ তাৰপিছত ভোক নালাগে, আৰু আমি টোপনি গ'লে চকু মেলি টোপনি যাওঁ। সেইকাৰণে আমি বাবাৰ ওচৰত ইয়াৰ সমাধান বিচাৰি আহিছোঁ দাদা। পিতাই, এতিয়া তই বুজি পালিনে মই কিমান ভাল বাবা? বাবা, চৰি, মোৰ ভুল হৈ গৈছিল। মোক মাফ কৰি দিবি বাবা। আচলতে মোৰো এটা সমস্যা আছিল বাবা। কোৱা পিতাই, তোমাৰ হাগাৰ পৰা মোটালৈকে যিকোনো সমস্যাৰ কথা তুমি মোৰ আগত ক'ব পাৰা, একো লাজ নকৰিবা। বাবা, মোৰ মানে মাংস দেখিলে বাৰে বাৰে ভোক লাগে। তাৰ কিবা পাৰিনে সমাধান দিব? দিম ৰ'বা, সকলো সমস্যাৰে সমাধান দিব এই পুষ্প বাবাই। মোৰ নাম হৈছে পুষ্প বাবা। ডেইলি আলু ভাজি 5 কেজি খোৱা। মই ছল্ভ কৰিব নোৱাৰা এনেকুৱা কোনো সমস্যা নাই এই দুনিয়াত। সুন্দৰীসকল, তোমালোকে কাম এটা কৰিবা, তোমালোকে ভাতটো একেবাৰেই নাখাবা, চকলেট বা পাণ খাবা। তেতিয়া চাবা তোমালোকৰ ভোক লাগিয়েই থাকিব। আৰু তোমালোকে যেতিয়া চকু মেলি টোপনি যোৱা, তেতিয়া চকুত নৱৰত্ন তেল দি শুৱা। তেতিয়া চকুকেইটা পুৰণি ধৰিব আৰু চকু মুদি শুব পাৰিবা। বুজিছানে সুন্দৰীসকল? আৰু পিতাই, তুমি এটা কাম কৰিবা, তুমি মানুহটো অলপ লোভীয়া, মই গম পাইছোঁ। তোমাৰ যেতিয়া মাংস দেখিলে ভোক লাগে, তুমি এটা শিলগুটি খাই ল'বা। তেতিয়া চাবা লাহে লাহে তোমাৰ মাংস দেখিলে ভোক লগা বন্ধ হৈ যাব। ঠিক আছে বাবা, আমাৰ সমস্যাৰ সমাধান দিয়াৰ বাবে আপোনাক ধন্যবাদ কেনেকৈ দিম বাবা? তোমালোকে 10,000 টকা দিলেই হ'ব। ধন্যবাদ দি মই কি কৰিম? হ'ব বাবা, মই দি দিম বাৰু পিছত। এতিয়া যাওঁ বাবা। যোৱা। তোমালোকে কিবা সমস্যা থাকিলে নিশ্চয় আহিবা মোৰ ওচৰলৈ। যদি জীৱনত তুমি কৰা ভাইটি বাৰে বাৰে ভুল, তেনেহ'লে এদিন খাব লাগিব তুমি মৰা মুৰ্গীৰ মাংসৰ জোল। নকৰিবা ভাইটি আৰু এবাৰ ভুল, মোৰো খং উঠিলে কৰি দিম মই ডাঙৰ গণ্ডগোল।